হে দোস্ত, ওয়েলকাম টু মাই ফার্ষ্ট চেনেল আতিকুল ব্লগছ। আজি মোৰ ভিডিঅ'টো হৈছে আপোনাৰ পকেটত থকা এইবিলাক যিটোৱে নেকি আপোনাৰ সংসাৰ ঘৰখন চলাই আছে। এইবিলাক নোটত এনেকুৱা কিছুমান টেকন'লজি ব্যৱহাৰ কৰা হৈছে যিটোৰ কথা শুনিলে নেকি আপোনাৰ মূৰটো একেবাৰে নষ্ট হৈ যাব। শুনিব ইচ্ছা কৰে নেকি? তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি জানেনে নেজানো, কিন্তু আমি নোট কেতিয়াও কপি কৰিব নোৱাৰোঁ। যেনকৈ আপুনি ফটো বা ডকুমেণ্ট কপি কৰে, তেনেকৈ যদি আপুনি এটা স্কেনাৰত নোট দিয়াৰ পাছত যদি সেইটো কপি কৰিবলৈ চেষ্টা কৰে, সেই স্কেনাৰটো আপোনাক ৱাৰ্ণিং দিব যে আপুনি নোট কপি কৰি আছে, এইটো এটা ইনলিগেল কাম। বা আপুনি নোট ফটো ষ্টেট কৰিব নোৱাৰে। যদি আপুনি এটা ফটো ষ্টেট মেচিনত যদি এটা নোট দিয়াৰ পাছত যদি আপুনি সেইটো ফটো ষ্টেট কৰিবলৈ চেষ্টা কৰে, সেই ফটো ষ্টেটটো ষ্টপ হৈ যাব পাৰে, নহ'লে ৱাৰ্ণিং দিব যে আপুনি নোট কপি কৰি আছে, এইটো এটা ইনলিগেল কাম। চ' কেনেকৈ গম পায় ফটো ষ্টেট মেচিনে বা স্কেনাৰে যে আপুনি নোট কপি কৰি আছে? তাৰ বাবে নোটত এনেকুৱা এটা টেকনিক ব্যৱহাৰ কৰা হৈছে যিটোক নেকি আমি ইউৰিয়ান পেটাৰ্ণ বুলি কওঁ। নোটত আপুনি এনেকুৱা কিছুমান ডট ডট দেখা পাব যিটোক নেকি আমি ইউৰিয়ান পেটাৰ্ণ বুলি কওঁ। এই ডট ডটবোৰ পৃথিৱীৰ সকলো নোটতেই আছে, আপুনি সকলো নোটতেই দেখা পাব। এই ডট ডটবোৰ চিনি পাই স্কেনাৰ হ'ব পাৰে, কম্পিউটাৰ হ'ব পাৰে বা ফটো ষ্টেট মেচিন হ'ব পাৰে। এই ডট ডটবোৰ যদি কোনো এটা কাগজত থাকে, সেই কাগজটো যদি আপুনি ফটো ষ্টেট কৰিবলৈ দিয়ে, সেই ফটো ষ্টেট মেচিনে ৱাৰ্ণিং দিব যে আপুনি এটা নোট কপি কৰি আছে, এইটো এটা ইনলিগেল কাম। এই ডট ডটবোৰ পৃথিৱীৰ সকলো নোটতেই ব্যৱহাৰ কৰা হয়। এইটো হৈছে 1 নম্বৰ। 2 নম্বৰ হৈছে আজিকালিৰ নোটত আপোনালোকে এনেকুৱা চিন দেখা পাব, এনেকুৱা চিন। এই নোটত দুডাল চিন আছে। 200 টকা সেইকাৰণে দুডাল চিন আছে। নিশ্চয় 500 টকাৰ নোটত 5ডাল চিন থাকিব। 2000 টকাৰ নোটত কিমান চিন থাকিব মই নাজানো। এই চিনটো হৈছে অন্ধ মানুহৰ কাৰণে, যিবিলাকে চকুৰ দ্বাৰাই এই পৃথিৱীখন চাব নোৱাৰে, দেখিব নোৱাৰে যে পৃথিৱী কেনেকুৱা। এই চিনবিলাক টকাতকৈ অলপ ওখ হৈ আছে। চ' অন্ধ মানুহে অলপ লাৰি চাই কিনে গম পায় যে এইটো ইমান টকাৰ নোট। হয়তো আমালোকে ফিল কৰিব নোৱাৰোঁ অলপ লাৰি চাই কিনে যে এইটো কিমান টকাৰ নোট, কিন্তু অন্ধ মানুহৰ কাৰণে বিশেষ ট্ৰেইনিং থাকে, তেওঁলোকৰ কাৰণে স্পেচিয়েল ট্ৰেইনিং আছে। সেইকাৰণে তেওঁলোকে গম পায় যে এই লাৰি চাই কিনে গম পায় যে এইটো ইমান টকাৰ নোট। চাওক, এই ডট ডটবিলাকে টকাক বচাই আছে কপি কৰাৰ কাৰণে, আৰু এই চিনবিলাকে অন্ধ মানুহক সহায় কৰি আছে, অন্ধ মানুহক টকা চিনাৰ কাৰণে সহায় কৰি আছে। যদি আপোনালোকে আজিৰ ভিডিঅ'ৰ পৰা আপোনালোকে কিবা শিকিব পাৰিলে বা জানিব পাৰিলে আপোনালোকে ভাবি আছে, তেনেহ'লে মোৰ ভিডিঅ'টো বেলেগক লৈ শ্বেয়াৰ কৰিব আৰু লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।